হয় সত্ৰলৈ গৈ আছোঁ। বৰপেটা সত্ৰলৈ গৈ আছোঁ। এইখন সত্ৰ স্থাপন কৰিছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1583 খ্ৰীষ্টাব্দত। প্ৰায় 440 বছৰ পুৰণি। গতিকে বলক আমি সত্ৰখন চাব যাওঁ। এই আছাম বৰপেটাৰ পৰিৱেশ। আমি আহি পাই গ'লো বৰপেটা সত্ৰ। পৰিচালনা সমিতিৰ কাৰ্যালয় এইটো। বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যালয় সেইটো। আৰু এইখন হৈছে এখন লিষ্ট এখন দিয়া আছে। ইয়াত অনুষ্ঠিত হোৱা কীৰ্তন মহোৎসৱৰ পৰ্বৰ তালিকা। এইখন তালিকা। সুন্দৰ পৰিৱেশ, চাৰিওফালে চাফ চিকুণ পৰিৱেশ, সেউজীয়া পৰিৱেশ। তাত সেইটো আছে দৌল মন্দিৰ। যেতিয়া দৌল মহোৎসৱ অনুষ্ঠিত হয় তেতিয়া সেই মন্দিৰটোতে অনুষ্ঠিত হয়। ওচৰৰ পৰা এবাৰ চাই আহোঁ, সুন্দৰ দৃশ্য। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত। আৰু ভিতৰত আছে সেইটো মোৰ মেইন মন্দিৰ। এইটোৱে হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা সত্ৰ এখন। তুলসী গছৰ খুঁটা আছে এইফালে। সেইটো মেইন মণ্ডপ। মানুহ আহি আছে, নতুনকৈ বহুত মানুহ আহি আছে। এইডাল কিন্তু বহুত পুৰণা গছ। গছডালৰ মানে এইখিনি নোহোৱা হৈ গৈছে, এইখিনিৰ কাৰণে বাচি আছে। বহুত পুৰণি গছ। আৰু এইফালে আছে এইখন বাগিচা। আৰু এইখন আছে এইফালে বাহিৰলৈ যাব পাৰি সেইখন গেটেৰে। আৰু এইখন আছে সুন্দৰ বাগিচা, ফুল ৰুই দিছে এইপিনে। এনেকুৱাই হৈছে বৰপেটা সত্ৰৰ পৰিৱেশ। সম্পূৰ্ণ কীৰ্তন ঘৰৰ দৃশ্য এয়া। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এইখন সত্ৰ 1583 চনত স্থাপন কৰিছিল। আৰু তেতিয়াৰ পৰা ইয়াত নাম কীৰ্তন চলি আছে। সেইখন হৈছে সত্ৰৰ প্ৰৱেশ দুৱাৰ। সুন্দৰ লাগিছে ইয়াত আহি, বহুত বেছি ভাল লাগিছে। আৰু এইটো হৈছে ভঁৰাল ঘৰ। আৰু এইটো শংকৰদেৱ অধ্যয়নাগাৰ। ব্ৰজাৱলী ভাষাত লিখি থোৱা আছে বহুত কিবা কিবি কথা। এইটো আছে ইয়াত জাপি অধ্যয়ন কৰিছে তেওঁলোকে। অক্ষয় বন্তি যি আছে, অক্ষয় বন্তি ক'ত আছে, কোনফালে আছে? সেইফালে আছে। কীৰ্তন ঘৰৰ ভিতৰত আছে অক্ষয় বন্তি। কিন্তু আমি ভিতৰত যাব নোৱাৰিম, কাৰণ ধুতি পিন্ধি আহিব লাগিব। পিছত আহিম একদিন। ইয়াত আছে, ইয়াৰ ভিতৰত আছে অক্ষয় বন্তি। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিজ হাতেৰে জ্বলাই থৈ যোৱা অক্ষয় বন্তি ইয়াত আছে। কীৰ্তন ঘৰৰ কাষতে সেইটো হৈছে মাধৱদেৱৰ বাসস্থান। সত্ৰৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ।
আৰু আহিম কেতিয়াবা পিছত। এতিয়া বাহিৰলৈ ওলাই যাম। এইখন হৈছে আন এখন গেট, এইখনৰে সোমাব পাৰি ভিতৰলৈ। আৰু এইফালে আছে বাউণ্ডাৰী ৱাল, বাউণ্ডাৰী ৱালখনো ভাল হৈছে। এইফালে সত্ৰ। বাছ এখনো উঠি ল'লোঁ, এতিয়া হাউলি যাম। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদিহে ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।